নমস্কাৰ আজি ৰাতিপুৱা ওলাই আহিছো এটা ভাল কাম কৰো বুলি আৰু এই ভাল কামটো হৈছে এজন ৰোগীক ৰক্তৰ প্ৰয়োজন হৈছে মই আজি এটা ৰক্তদান কৰিবলৈ গৈ আছো আৰু এই ভিডিঅটো বনোৱাৰ উদ্দেশ্য কেৱল মাত্ৰ এইটোৱে যে ৰক্তদানৰ কাৰণে সজাগতা সৃষ্টি কৰা এতিয়া মই ৰক্তদান আজি বহু বছৰৰ পৰা কৰি আহিছো অসংখ্যবাৰ ৰক্তদান কৰিলো আৰু মই ৰক্তদান কৰা দেখি মই এনেকুৱা মোৰ উদাহৰণ আছে মই উদাহৰণো দিব পাৰো মই ৰক্তদান কৰা দেখি বেজি এটা ল'বলৈ ভয় কৰা ল'ৰায়ো আজি ৰেগুলাৰ ব্লাড ডোনেট কৰে গতিকে ৰক্তদানটো কোনো মানে আপোনাৰ কোনো হানি নহয় ৰক্তদান কৰিলে যদি আপুনি সুস্থ আৰু 3 মাহৰ মূৰে মূৰে ৰক্তদান কৰিব পাৰি 3 মাহৰ মূৰে মূৰে নিয়মিত ৰক্তদান কৰিব পাৰি আপুনি ডক্টৰৰ লগত এবাৰ পাতি চেকআপটো কৰাই ল'ব লাগে নিজৰ বাকী মই 3 মাহৰ মূৰে মূৰে ৰক্তদান প্ৰায়ে কৰা হয়ে কাৰণ মানুহবিলাকে বিপদত পৰি ফোন কৰে মোলে তেজ লাগে এতিয়া মই যেতিয়া দিব নোৱাৰো মোৰ যেতিয়া বিশেষ কিছুমান কাম থাকে কৰবাত যাব লগা হয় বা মোৰ যদি 3 মাহ হোৱা নাই দিবলৈ তেতিয়াহ'লে আন কাৰোবাক কৈ দিওঁ যেনেকুৱা মোৰ সহযোগী ৰক্তদাতা বহুত আছে আজি ভাবিলো মই দিব পৰা হৈ আছো কোন আহিছিলে ৰাতিপুৱাই মই বোলো ঠিক আছে মই দি দিম এতিয়া মই আহি আছো জিএমচিএইচলৈ আৰু আপোনালোকেও ৰক্তদান কৰিবলৈ আগবাঢ়ি আহক ৰক্তদান কৰাত কোনো ভয় নাই মাত্ৰ আপুনি সুস্থ হলে 3 মাহৰ মূৰে মূৰে ৰক্তদান কৰিব পাৰে আপুনি ডক্টৰক এবাৰ সুধি ল'ব ডক্টৰৰ লগত কথা পাতি ল'ব এবাৰ চেকআপ কৰাই ল'ব আপোনাৰ কিবা সমস্যা আছে নেকি বহুখিনি কণ্ডিশ্যন থাকে সেইখিনি যদি কণ্ডিশ্যন ঠিকে থাকে তেতিয়াহ'লে আপুনি 3 মাহৰ মূৰে মূৰে ৰক্তদান কৰিব পাৰে মই প্ৰায়ে কৰি থকা হয় গতিকে এইখিনিয়ে কথা বাকী দেখাই আছো কেনেকৈ ৰক্তদান কৰে কি কৰে হস্পিটেললৈ গৈ এয়া মই ৰক্তদান কৰি আহি পালোহি আৰু মই সম্পূৰ্ণ সুস্থ মই আহোঁতে নিজে গাড়ী চলাই আহিছো গতিকে ৰক্তদানত কোনো ভয় নাই এজন সুস্থ মানুহে মই আগতেই কৈছো যে 3 মাহৰ মূৰে মূৰে ৰক্তদান কৰিব পাৰে ডক্টৰৰ লগত ডক্টৰৰ পৰামৰ্শ অনুসৰি আৰু আজি এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ উদ্দেশ্য এইটোৱে যাতে ৰক্তদানৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰিব পাৰো আৰু আটাইতকৈ এটা ভাল লগা কথা যে আজি ৰক্তদান কৰি থাকোঁতে গম পালো যে আজি বিশ্ব ৰক্তদান দিৱস আৰু গতিকে এনে এটা ভাল দিনত আৰ্তজনক সহায় কৰিবলৈ পাই মই যথেষ্ট সুখী আৰু আপোনালোকো এই ক্ষেত্ৰত আগবাঢ়ি আহক আপোনালোকৰ ৰক্তদানে কাৰোবাৰ জীৱন বচাব পাৰে গতিকে এনে মহান কাৰ্য ৰক্তদান মহান দান বুলি কয় গতিকে এনে মহান কাৰ্য সকলো আগবাঢ়ি আহক সকলোৱে ৰক্তদানৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰক আৰু আনক অনুপ্ৰাণিত কৰক আজি এই ভিডিঅ'টো এই কাৰণে প্ৰস্তুত কৰিছিলো যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব ধন্যবাদ